নমস্কাৰ, মই ডক্টৰ সবিতা লাস্কাৰ, এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞা। আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিলোঁ আপোনালোকে বিচৰা এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ। আজি আমি কথা পাতিম প্ৰি প্ৰেগনেন্সি কাউন্সেলিঙৰ ওপৰত। তাৰ মানে এহাল দম্পতি যেতিয়া তেওঁলোকে সংসাৰ আগবঢ়োৱাৰ কথা চিন্তা কৰে, সন্তানৰ কথা ভাবে, তেওঁলোকে কি ধৰণৰ দিহা পৰামৰ্শ ল'ব লাগে, কি ধৰণৰ উচিত পৰামৰ্শ গ্ৰহণ কৰিব লাগে, সেইটোৱে হ'ল মেইনলি প্ৰি প্ৰেগনেন্সি কাউন্সেলিঙৰ উদ্দেশ্য। আহক তেনেহ'লে আজি আমাৰ আলোচনালৈ আগবাঢ়োঁ। Welcome to Hubornali. Pre-pregnancy counseling প্ৰত্যেক গৰাকী দম্পতিয়ে যিসকলে নিজৰ সংসাৰ আগবঢ়োৱাৰ কথা চিন্তা কৰিছে তেওঁলোকে লোৱা উচিত। স্পেচিয়েলি সেইসকল দম্পতিৰ কাৰণে এইটো খুবেই জৰুৰী যিসকলৰ আগতে বেড অবষ্টেটিকেল হিষ্ট্ৰী হৈছে। তাৰ মানে যদি ধৰি লওক আপোনালোকৰ আগতে এবৰ্চন হৈছে, মানে গৰ্ভপাত হৈছে, বা তেখেতসকলৰ কিবা মহিলাগৰাকীৰ ক্ৰনিক ডিজৰ্ডাৰ আছে, যেনে ধৰি লওক কিডনীৰে বেমাৰ হ'ল, হাৰ্টৰে বেমাৰ হ'ল, কিবা বোলে জেনেটিক বেমাৰ আছে, যেনে ধৰক আপোনাৰ ব্লাডৰ কিছুমান আমাৰ খুব কমন, আমাৰ উত্তৰ পূৰ্বাঞ্চল বা ভাৰতত খুব কমন, থেলাছেমিয়া কওক, হিমোগ্লোবিন ই ডিজিজ কওক, চ' সেইবিলাক বস্তু যদি তেওঁলোকৰ আছে বা ফেমিলিত আছে, বা ফেমিলিত এনেকুৱা ধৰণৰ এবনৰ্মেল কিছুমান কনজেনিটেল এনমেলি থকা সন্তানৰ জন্ম হৈছে, বা মেণ্টেল ৰিটাৰ্ডেশ্যন থকা, মানসিকভাৱে মন্দবুদ্ধি যিসকল শিশু কথা আমি কওঁ, যেনে ডাউন চিণ্ড্ৰম, এইবিলাক হ'ল ক্ৰম'জমেল এবনৰ্মেলিটিৰ কাৰণে জন্ম হোৱা বেবী। আৰু লগতে যদি তেখেতৰ হাই ব্লাড প্ৰেছাৰ আছে, ডায়েবেটিছ আছে, এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ আগৰ ধৰি লওক ক্ৰনিক ডিজৰ্ডাৰ যদি তেওঁ থাকে, সেইসকল দম্পতিয়ে কিন্তু এই প্ৰি প্ৰেগনেন্সি কাউন্সেলিংটো লোৱাটো খুবেই ইম্পৰ্টেণ্ট। মেইনলি প্ৰি প্ৰেগনেন্সি কাউন্সেলিঙৰ মেইন উদ্দেশ্য হৈছে ডিটেকশ্যন অফ হাই ৰিস্ক। তাৰমানে কোনসকল মহিলা বা পুৰুষ, মানে যিসকল দম্পতিৰ অলপ হাই ৰিস্ক থাকে, যাতে তেওঁলোক সুকলমে নিয়াৰিকৈ তেওঁলোকৰ প্ৰেগনেন্সিৰ প্ৰতি আগবাঢ়িব পাৰে, এটা সুস্থ সবল সন্তান তেওঁলোকৰ মাজলৈ আনিব পাৰে, সেইটোৱে হ'ল মেইন উদ্দেশ্য। এতিয়া যেতিয়া এহাল দম্পতি আমাৰ ওচৰত প্ৰি প্ৰেগনেন্সি কাউন্সেলিঙৰ কাৰণে আহে, তেতিয়াহ'লে আমি কি কৰোঁ? তেখেতসকলৰ এটা থ'ৰ হিষ্ট্ৰী লওঁ, তেখেতসকলৰ নিজৰ হিষ্ট্ৰী, পাৰ্চনেল হিষ্ট্ৰী, তেখেতসকলৰ বিশেষকৈ মহিলাগৰাকীৰ যে মেডিকেল হিষ্ট্ৰী কি আছে, আগতে কিবা বেমাৰ আজাৰ হৈছে নেকি, বা বৰ্তমান তেওঁ কিবা বেমাৰত ভুগি আছে নেকি, তেওঁৰ কিবা আগত চাৰ্জাৰী হৈছে নেকি, অপাৰেশ্যন হৈছে নেকি, তেখেতৰ ফেমিলিত কিবা ডিজৰ্ডাৰ আছে নেকি, কিবা এডিকশ্যন আছে নেকি, এনেকুৱা ধৰণৰ থ'ৰ হিষ্ট্ৰী আমি লৈ গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰোঁ যে কিবা তেনেকুৱা ধৰণৰ তেওঁলোকৰ ফেমিলিয়েল বা আগৰ তেওঁলোকৰ বেমাৰ আজাৰত কিবা আগলৈ গৈ পেলাই সন্তান জন্ম দিয়াত প্ৰভাৱ পৰিব পাৰে নেকি, বা প্ৰেগনেন্সিত কিবা প্ৰভাৱ পৰিব পাৰে নেকি। আৰু লগতে আমি তেখেতসকলৰ এটা থ'ৰ এক্সামিনেশ্যন কৰোঁ, বিশেষকৈ মহিলাগৰাকীৰ, এইটো জানিবৰ কাৰণে যে তেখেতৰ গোটেইখিনি ছিষ্টেম ঠিকে আছেনে নাই, তেখেতৰ কাৰ্ডিঅ'ভাস্কুলাৰ, তাৰমানে হাৰ্টটো ঠিকে আছেনে নাই, পালছ ঠিকে আছেনে নাই, ব্লাড প্ৰেছাৰ ঠিকে আছেনে নাই, তেখেতৰ কিডনী ঠিকে আছেনে নাই, এই গোটেইখিনি কথা আমি জানিবলৈ চেষ্টা কৰোঁ উইথ এ থ'ৰ ক্লিনিকেল এক্সামিনেশ্যন। এতিয়া তাৰ লগতে মই এইটো কথাও ক'ব লাগিব যে অকল এক্সামিনেশ্যন কৰিলে আমি হয়তো গোটেইখিনি কথা বুজি নাপাম, কিন্তু মিনিমাম কিছুমান আমি ইনভেষ্টিগেশ্যন কৰিবলৈও দিওঁ, বিশেষকৈ মহিলাগৰাকীৰ। নাম্বাৰ 1তে হ'ল আপোনাৰ ৰুটিন, আপোনাৰ যিখিনি ব্লাড টেষ্ট আছে, যেনে মিনিমাম আপুনি হিমোগ্লোবিনটো চাব লাগিব, ব্লাড চুগাৰটো চাব লাগিব, থাইৰয়ডটো গ্লেণ্ড ঠিকে আছেনে নাই সেইটো চাব লাগিব, ঠিকমতে কাম কৰি আছেনে নাই সেইটো কাৰণে চাব লাগিব, প্ৰলেক্টিন হৰমনটো আপোনাৰ গাত ঠিকমতে আছেনে নাই, লেভেলটো ঠিকমতে আছেনে নাই সেইটো জানিব লাগিব। আৰু তাৰ লগতে আৰু এটা কথা আমি জনাটো খুবেই জৰুৰী হৈ পৰে যে ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ কিছুমান যিটো থাকে, যৌন সংক্ৰমিত ৰোগবিলাক যিটো আছে, সেইটোততো তেওঁলোক সংক্ৰমিত নহয়, চ' সেইটো জানিবৰ কাৰণে আমি এটা ব্লাড টেষ্ট কৰিব লাগে। আৰু ব্লাড গ্ৰুপিং আৰু টাইপিংটো সেইটোতো খুবেই ইম্পৰ্টেণ্ট। মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ যে আপোনাৰ ব্লাড গ্ৰুপটো যদি নিগেটিভ হয়, হাজবেণ্ডৰ ব্লাড গ্ৰুপটো পজিটিভ হয়, তেতিয়াহ'লে বেবীৰ কেনেকুৱা ধৰণৰ সমস্যা আহি যাব পাৰে। চ' যদি আপোনালোকে সেইটো ভিডিঅ' চোৱা নাই, সেইটো ভিডিঅ' এবাৰ চাই ল'ব পাৰে। আৰু লগতে মহিলাগৰাকীৰ আল্ট্ৰাচাউণ্ড এটা কৰাটো লোৱাৰ এবডমেন, বিশেষকৈ পেলভিক অৰ্গেনছবিলাক চাবৰ কাৰণে, ৰিপ্ৰডাক্টিভ যিটো অৰ্গেন আছে সেইটো জানিবৰ কাৰণে বা চাবৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আল্ট্ৰাচাউণ্ডটো। কাৰণ কিছুসংখ্যক মহিলাৰ দেখা যায় কিছুমান কনজেনিটেল এনমেলি থাকে, তাৰমানে জন্মগত কিছুমান দুখ থাকে জৰায়ুত, হয়তো জৰায়ুটো দুফলীয়া হ'ব পাৰে, বা হয়তো জৰায়ুৰ মাজত এখন চেপ্টাম থাকিব পাৰে। চ' সেনেকুৱা ধৰণৰ বিভিন্ন সমস্যা থাকিব পাৰে, যাৰ কাৰণে হয়তো তেওঁলোকে আগলৈ গৈ পেলাই অলপমান সন্তান জন্ম দিয়াত বাধা বিঘিনি আহিব পাৰে, বা হয়তো কিছুমান এক্সিডেণ্টছ আহি যাব পাৰে গৰ্ভপাতৰ নিচিনা। চ' সেইবিলাক জনাটো খুবেই ইম্পৰ্টেণ্ট। চ' এইখিনি হ'ল বেচিক ইনভেষ্টিগেশ্যনছ বা বেচিক টেষ্ট যিখিনি আমি আপোনাক দিওঁ যেতিয়া এহাল দম্পতি আমাৰ ওচৰত আহে প্ৰি প্ৰেগনেন্সি কাউন্সেলিঙৰ ওপৰত।
কিন্তু যদিহে তেখেতসকল হাই ৰিস্ক কেটেগৰীত পৰে যেটো মই অলৰেডি ক'লো কিছুমান ক্ৰনিক ডিজৰ্ডাৰ আছে বা ফ্যামিলিত কিছুমান জেনেটিক ডিজৰ্ডাৰ আছে তেতিয়া হলে হয়তো আমি আৰু অলপমান আগবাঢ়িব লাগিব বা যদি মহিলাগৰাকীৰ বয়সটো অলপমান বেছি বা যদি তেখেতসকলে কৈছেহি আহি পেলাই যে আমি বহুত দিনৰ পৰা ট্ৰাই কৰি আছো ইমান মাহ হৈ গ'ল আমাৰ হোৱা নাই তেতিয়া হলে হয়তো আমি কিছুমান ফাৰ্দাৰ ষ্টাডি কৰিবলৈ দিম বিশেষকৈ যদি মহিলাগৰাকীৰ বয়সটো বেছি হয় লগতে মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটিজ থাকে পিৰিয়ডছটো খেলিমেলি থাকে তেতিয়া হলে হয়তো আমি তেখেতসকলৰ হৰমোনেল ষ্টাডি কৰিবলৈ দিম LH FSH ইষ্ট্ৰাডিঅল AMH এইবিলাক চাব লগা হ'ব পাৰে হাজবেণ্ডৰ সিমেন এনালাইসিস কৰিব লগা হ'ব পাৰে বা লগতে যদি তেখেতে কয় যে আগতে মোৰ গৰ্ভপাত হৈ গৈছে তেতিয়া হলে হয়তো আমি বা জৰায়ুৰ কেতিয়াবা ভিতৰখন চাবলৈ হলেও আমি HSG টেষ্টটো দিওঁ এতিয়া হেতুৰ ওপৰতো মই বনাই থোৱা আছে ভিডিও HSG কেনেকৈ কৰে সো হেতু আপোনালোকে চাই ল'ব পাৰে তাৰ বিষয়ে সবিশেষ জানিবৰ কাৰণে সো এইকেইটা হল আপোনাৰ নৰ্মেল এগৰাকী এহাল যেতিয়া দম্পতি আমাৰ ওচৰত আহিব তেওঁলোকৰ কেনেকুৱা ধৰণৰ আমি এপ্ৰোচটো কৰো আৰু লগতে যিসকল হাই ৰিস্ক আমি তাৰ মাজত ডিটেকশ্যন কৰো তেওঁলোকৰ আমি কেনেকৈ এপ্ৰোচ কৰো আৰু ইয়াৰ ওপৰত ভিত্তি কৰি আপোনালোকক যাৱতীয় দিহা পৰামৰ্শ দিয়া যায় যাতে আপোনাৰ আগৰ সময়খিনি নিয়াৰী ৰূপে পাৰ হৈ যায় এতিয়া তাৰ মাজতে নাম্বাৰ 1 এডভাইসটো হ'ল আপোনাৰ BMI বডি মাছ ইনডেক্সটো এতিয়া আপোনালোক সকলোৱে জানে যে নৰ্মেল বডি মাছ ইনডেক্স আমাৰ এপ্ৰক্সিমেটলি 18.5 ৰ পৰা 24.9 ৰ ভিতৰত ধৰি লওক ৰাফলি আপোনাৰ 19 পৰা 25 সো 19 পৰা 25 ৰ ভিতৰত যদি তেওঁলোক নাই যদি বেছি আছে বা যদি কম আছে তেনেহলে আমি প্ৰিফাৰ কৰিম বা আপোনালোকক এডভাইস দিম যাতে আপোনালোকে নৰ্মেল ওয়েট ৰেঞ্জত আহক নৰ্মেল BMI ওয়েট ৰেঞ্জত আহক যাতে আপোনাৰ যিকোনো ধৰণৰ প্ৰবলেমৰ পৰা আপুনি হাত সাৰিব পাৰে কাৰণ বডি মাছ ইনডেক্স বা যদি আপোনাৰ খুব অবেসিটি আছে বা যদি আপোনাৰ খুব কম ওয়েট আছে তেতিয়া হলে কিন্তু হয়তো আগলৈ আপোনাৰ প্ৰবলেম আহিব পাৰে তাৰ কাৰণে খুব জৰুৰী যে আপুনি এটা হেলদি ডায়েট ফলো কৰা লগতে ৰেগুলাৰ এক্সাৰসাইজ কৰা ব্যালেন্স ডায়েট এণ্ড ৰেগুলাৰ এক্সাৰসাইজ এটো খুবই ইম্পৰ্টেন্ট যি সকলে সন্তানৰ কথা ভাবিছে অকল যে তেওঁলোকৰ কাৰণে জৰুৰী হেতু নহয় আমাৰ প্ৰত্যেকজন মানুহৰ কাৰণে আপোনাৰ মোৰ কাৰণে সকলোৰে কাৰণে আসলতে এটা হেলদি লাইফষ্টাইল ফলো কৰাটো আজিকালিৰ দিনত বিশেষকৈ খুবই ইম্পৰ্টেন্ট হৈ গৈছে সো নেক্সটতে আহিলা আপোনাৰ কিছুমান ভিটামিন সাপ্লিমেন্টস এতিয়া মই জনাই থৈছো আপোনালোকক অলৰেডি এটা ভিডিওৰ জৰিয়তে যে ফলিক এসিডটো কিয় আমি দিওঁ আৰু কিয় ইমান ইম্পৰ্টেন্ট সো ফলিক এসিড ইজ মাষ্ট এটলিষ্ট 3 মাহ আগৰ পৰা যেটো আমি আগতে কেতিয়াও প্ৰেডিক্ট কৰিব নোৱাৰো যে 3 মাহ আগতে আপোনাৰ হ'ব সো যেতিয়াৰ পৰা আপোনালোকে ভাবিছে প্লেনিং কৰাৰ কথা তেতিয়াৰ পৰা আপোনালোকে ফলিক এসিডটো খোৱা উচিত আৰু লগতে যদি আমি কিবা ডেফিচিয়েন্সি গম পাইছো বোলে ভিটামিন B12 ডেফিচিয়েন্সি আছে ভিটামিন D ডেফিচিয়েন্সি আছে ক্যালসিয়ামৰ অভাৱ ঘটিছে আপোনাৰ সো সেইবিলাক আমি সেইমতে আপোনাক আমি সাপ্লিমেন্টস দিম যাতে সেইখিনি আপোনাৰ অভাৱ দূৰ হয় যদি হিমোগ্লোবিন কম আছে যদি বোলে আয়ৰন ডেফিচিয়েন্সি কাৰণে হৈছে তেনেহলে আয়ৰন সাপ্লিমেন্টস দিয়া হ'ব যদি বোলে আকৌ আপোনাৰ বেলেগ কিবা কাৰণত হিমোগ্লোবিন কমি গৈছে তেনেহলে সেই হিচাপে আপোনাৰ ট্ৰিটমেন্টটো আগবঢ়োৱা হ'ব আৰু যদি আপোনাৰ কিবা এডিকশন আছে যেনে ধৰি লওক স্মোকিং হওক বা এলকহল হওক সো হেতুৰ ওপৰটো একদম বন্ধই কৰিব লাগিব সো হেতুটো মাষ্ট আপুনি যেতিয়া প্লেনিংৰ কাৰণে আগবাঢ়িছে হয় নে নহয় আৰু লগতে কেফেইনটো কফি যদি আপুনি খুব খায় বা চাহ যদি আপুনি খায় হেতু আপুনি কাট ডাউন কৰিবলৈ চেষ্টা কৰিব লাগিব আপুনি 2 কাপতকৈ বেছি কফি খাব নালাগে আৰু গ্ৰীণ টি আপুনি খাব পাৰে হেতুত কোনো বাধা নাই 2 কাপ বা 3 কাপ আপুনি গ্ৰীণ টি ধুনীয়াকৈ খাব পাৰে কিন্তু কফি ইনটেকটো আপুনি 200 মিলিগ্ৰাম আসলতে আমি এলাউ কৰো সো 2 কাপতকৈ কফি সাধাৰণতে খাব নালাগে যদি আপোনালোকে প্ৰেগনেন্সি প্লেনিং কৰিবলৈ আগবাঢ়িছে আৰু ডিউৰিং প্ৰেগনেন্সি অলসো আমি আপোনাক কওঁ যে আপোনালোকে কেফেইন ইনটেকটো কম কৰক আৰু এটা কেফেইনটো যে অকল কফিতে আছে হেনকাও নহয় আকৌ দেই চকলেট বিলাকতো থাকে সো এনেকুৱা নহয় যে বোলে কফিটো বন্ধ কৰিলে আৰু বিৰাট চকলেট খাই আছে হেনকাও নহয় সো কেফেইন এজ এ হোল যতে নাথাকক কিয় আপুনি হেতু বস্তু কাট ডাউন কৰিব লাগিব আৰু সবতছে ইম্পৰ্টেন্ট কথা ৰুবেলা আপোনাৰ আছে নেকি বা আগতে হৈছে নে নাই হেতু জানাটো খুব ইম্পৰ্টেন্ট এই মামস মিজলস ৰুবেলা যেটা আমি ভ্যাকচিন সৰুটা সাধাৰণতে দিয়া হয় যদি আপুনি আগতে হেতু লোৱা নাই আৰু আপুনি কেতিয়াও আপোনাৰ ৰুবেলাৰ আপোনাৰ সংক্ৰমণ হোৱা নাই তেতিয়া হলে এটো খুবই ইম্পৰ্টেন্ট এটো সোৱাটো যে আপুনি ইমিউন হনে নহয় কেতিয়াবা গম নোপোৱাকে সৰুটা সাধাৰণতে মানুহৰ হৈয়ে যায় ৰুবেলাটো কিন্তু তথাপিও কিছুমানৰ থাকি যায় সো হেতু খুব জানাটো ইম্পৰ্টেন্ট আৰু আপুনি যদি ৰুবেলা ইমিউনিটি আপোনাৰ আহা নাই তেনেহলে কিন্তু তাৰ এগেইনষ্টত আপুনি ভ্যাকচিনটো আগতে লৈ লোৱা উচিত কাৰণ প্ৰেগনেন্সি সময়ত আপোনাক হেতু ভ্যাকচিন দিব পৰা নাযায় আৰু যদি প্ৰেগনেন্সিত এইকিটা সংক্ৰমণ ঘটে তেনেহলে বেবিৰ কিন্তু কনজেনিটেল এনমলি হোৱাৰ চান্সেছ খুব বেছি থাকে সো থুলমূলকে এইটোৱে হ'ল প্ৰি প্ৰেগনেন্সি কাউন্সেলিং য'ত আমি আপোনালোকক ভালদৰে হিষ্ট্ৰী লওঁ ক্লিনিকেল এক্সামিনেশ্যন কৰোঁ যাৱতীয় টেষ্ট লওঁ আৰু তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক দিহা পৰামৰ্শ দিওঁ যাতে আগলৈ আপোনালোকে অতি সুকলমে আপোনালোকৰ মাজলৈ এটা সুন্দৰ সুস্থ আৰু সবল শিশু আকোৱালি আনিব পাৰে এটো কথাটো আসলে কেনেকুৱা জানে নে ধৰি লওক আপুনি ঘৰত কাবাক ভাত খাবলৈ মাতিছে তেনেহলে আপুনি প্ৰিপাৰেচন কৰিব নে নাই যে ঘৰত ভালকে ভাত দালি চাউল আছে নে নাই বলে কি খুৱাব কোনখন ব্যঞ্জন বানিব তাৰ অনুপাতে আপোনাৰ ইনগ্ৰেডিয়েন্টছ বিলাক আছে নে নাই সো ঠিক তেনেকুৱা ধৰণে যেতিয়া আপোনালোকে আপোনালোকৰ মাজলৈ এজন নতুন অতিথি আগমনৰ কাৰণে সাজু হয় যেনেদৰে আপোনালোকে প্ৰিপাৰেচন কৰিব ঠিক তেনেদৰে প্ৰি প্ৰেগনেন্সি কাউন্সেলিংৰ আপোনালোকক সহায় কৰে
যাতে আপোনালোকৰ আগৰ সময়খিনি নিয়াৰিকৈ পাৰ হৈ যায় সো আজিলৈ আহিছো তেনেহলে আকৌ দেওবাৰেটো লগ পামেই আপোনালোকৰ মাজলৈ আহিম মই 3টা বজাৰ পৰা 3:30 বজালৈ লাইভ আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ নমস্কাৰ